हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनेलर अन्य এটা ভিডিঅ'লৈ মই পুবালি আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো বহুত বেছি ভালে কুশলে আছে। আজি পাই গ'লোহি মাৰ ঘৰ, কিয়নো ৰাতিলৈ নখোৱা আছে। এইফালে আহি পাই গ'লোহি আৰু চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে ফুলবোৰ, একেবাৰে পুৰা কাৰা ৰঙা আৰু এইফালে হোৱাইটত ফুলিছে। এইজোপা অপৰাজিতা বুলি কৈছে, মই হ'লে নামটো নাজানো দেই। তাৰপাছতে ঘৰলৈ হোৱা ট্ৰেক্টৰে ধান লৈ আহিলে আৰু যেনেকৈ তেনেকৈ পেলাই থৈ যোৱাৰ কাৰণে পাপাই আকৌ এইখিনি চিজিল কৰি আছে। আঘোণমহীয়া দিন, ইমানেই ব্যস্ত মানে কাৰো ক'তো মাতিবলৈ সময় নাইকিয়া নিচিনা। এইফালে আঘোণৰ সেই সোণালী পথাৰখন যেন আকৌ নাইকিয়া হৈ যাবলৈ ধৰিছে। মানে সকলোৰে খেতি শেষেই হৈছে প্ৰায়ে, আৰু বেছি নাই আৰু আমাৰ ইয়াত। তাৰপিছতে এইফালে গধূলি সময় হৈ আহিল, এইফালে গৰু গাই আনিছে। সকলোৱে কামে কামে লাগি আছে, গৰু গাই আনিছে। তাৰপাছতে এইফালে দেখিছেনে ইমান ধুনীয়াকৈ পথাৰৰ পৰা আহিছে আৰু গৰুবিলাকো ধুনীয়াকৈ আহি আছে। সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আমি আকৌ এইফালে শাক পাচলি কৰাত লাগি গ'লোঁ। অলপকৈ অলপকৈ কাটি আছোঁ আৰু ভিতৰলৈ নি আছোঁ, নহ'লে বাহিৰতে কৰিছোঁ যে। এইফালে আইতা আৰু মই, মানে বৌ বুলিয়ে মাতোঁ মই, পাপাৰ খুৰীয়েক হয়। তাৰপাছতে এইফালে জেঠাই আহি গ'ল, তেওঁ আকৌ পথাৰৰ পৰা আহি পথাৰৰ ওচৰতে বহিয়ে দিলে আৰু এইফালে ফুলবিলাকো ধুনীয়াকৈ ধুই পখালি ল'লোঁ। তাৰপাছতে মাছ ধৰা কামত লাগি গ'লোঁ মই, কাৰণ মাহঁতো পথাৰৰ ঘৰত লাগি আছে। সেইকাৰণে মই যিমানখিনি পাৰোঁ মই সেইখিনি কাম কৰি আছোঁ আৰু সহায়টো হ'লেহে হয়, নহয়নে বাৰু। এইফালে মাছখিনি ধুই পখালি ল'লোঁ। লৈ আকৌ সন্ধিয়া হোৱাৰ লগে লগে ভাতৰ যা যোগাৰ কৰিবলৈ লাগি গ'ল, নহ'লে আকৌ দেৰি হ'ব যে। এইফালে বৰ্তাই বনাই আছে, ইমান ধুনীয়াকৈ উতলাইছে চাওকচোন। জুইৰ সোৱাদটো যে ইমান ধুনীয়া লাগে নহয়নে খাবলৈ। আজিকালি প্ৰায় নখোৱা নাইকিয়াই হৈছে বাৰু, তথাপিও নিয়মটো পালন কৰিলে। বৰ্তাই সুধিছে মই বাৰু ক'ৰবাত ওলামনে, হোৱাটছএপত ওলামনে, মই কৈছোঁ ওলাব। তাৰপাছতে এইফালে বাই ভনী কেইজনী আহিলে, পিছে আৰু 5জনী থাকিলেই। এগৰাকী খাবৰ সময়তহে আহিলে, তেওঁ উঠাবলৈ নহ'লে। এইফালে গোটেইগৰাকী লাজতে মানে মৰিছে আৰু। তাৰপাছতে এইফালে তাৱে আকৌ মাহ প্ৰসাদৰ কাৰণে কলকুঁহিয়া কাটি আছে। বিষ্ণুত প্ৰৱেশ যেন অগণিত নাম গাই হোৱাৰ পাছতে মাহ প্ৰসাদ খাই ল'লে। মাহ প্ৰসাদ খাই হোৱাৰ পাছতে এয়া ভাত বাঢ়ি দিলে আৰু যিগৰাকী ৰান্ধনীয়ে বাঢ়িছিলে তেওঁ খাবলৈ অনুমতি দিলে আৰু খোৱা বোৱাত সকলো লাগি গ'ল। এতিয়া ভাত সকলোৱে খাই আছে, সকলোকে খাবলৈ দিছে আৰু মোক কৈছে ভিডিঅ'টো ক'ৰবাত দিব পাৰি যদি দি দিবি, এনেকৈ কৈছে। আৰু সকলোৱে ইমান লাজ কৰিছে। মই ভিডিঅ'টো কৰি থাকোঁতে জানেনে মোৰ নিজৰ বনাবলৈকে লাজ লাগি গৈছে। তথাপিও যিমানখিনি পাৰোঁ সিমানখিনি ইমান কামৰ মাজত মই ধৰি ৰাখিলোঁ আৰু এইখিনি হেৰাই নাযাওক বুলি মই ইয়াতে সাঁচি ৰাখিলোঁ। যিখিনি মানে পৰম্পৰা, এই পৰম্পৰাবিলাক আমাৰ থাকিলে ভাল লাগে নহয়নে বাৰু। সকলোকে এনেকৈ একেলগ হৈ একেটা ঠাইতে ভাত খোৱাৰ বহুত ভাল লাগে নহয়নে বাৰু। মই হ'লে বহুত ভাল পাওঁ, ঘৰলৈ গ'লে আটাইকেইঘৰ মিলি একেলগে ভাত খালেহে ভাল লাগে। আৰু সকলো কাইলৈ যাবগৈ আৰু অন্য এটা ভিডিঅ' সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ, বাই।